বৰ্তমান সময়ত আমি নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ বিফল, প্ৰশাসন বিফল, সকলো বিফল হৈছে আৰু মানুহৰ মানসিকতাৰ ইমান অৱনতি ঘটিছে যেন মানুহে মানুহক সন্মান কৰিব নাজানে, নাৰীৰ স্বাধীনতা। নাৰী আমাৰ ভাৰতীয় সংস্কৃতিত নাৰীক মাতৃজ্ঞানে পূজা কৰা হৈছিল, কিন্তু সেই নাৰী আজি আমি অসুৰক্ষিত। নিজৰ ঘৰত বাহিৰত আমি সকলো ওলাই যাব নোৱাৰোঁ। আমাৰ কাৰণে সকলো সময়ত ভয় থাকে। ছোৱালীজনী স্কুললৈ গ'লে যেতিয়ালৈকে ঘূৰি নাহে আমি মা দেউতাসকলে শান্তি নাপাওঁ, মনত ভয় থাকে। সেইকাৰণে আমি মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ লগে লগে চৰকাৰে এনে কিছুমান আইন আনিব লাগে, যিটো আইনৰ দ্বাৰা আমাৰ ধৰ্ষণকাৰী এজনে ভয় খাব। আজি এনেকুৱা হৈছে এজন ধৰ্ষণকাৰীয়ে কি কৰে, আনিছে কিন্তু এনেকৈ আইন ধৰ্ষণকাৰী এনেকুৱা হয় আমাৰ সংবিধানত আইনৰ সুৰক্ষা লয়। এজন ধৰ্ষণকাৰীৰ কাৰণে এজন উকিলেও ওলাই আহে, উকিলেও কেছ লৰে। উকিলে কেছ লৰাৰ ফলত কি হয়, সেই ধৰ্ষণকাৰীজন 6 মাহ জেলত থকাৰ পিছত আকৌ মুক্ত আকাশৰ তললৈ ওলাই আহে। তেওঁৰ আইনটো আদালতো কেছ চলি থাকে, কিন্তু এটা সময়ত কি হয় আমাৰ এভিডেন্সৰ ভিত্তিত কি হয় তেখেতে ৰিহা হৈ যায়। ইয়াৰ কাৰণ হয় আমাৰ সাংবিধানিক অসুৰক্ষাত, সাংবিধানিক সুৰঙা। আমাৰ সংবিধানত এনে কিছুমান সুৰঙা বাকী থাকি যায়, সেইবোৰক সংশোধন কৰাৰ প্ৰয়োজন আহি গৈছে। আজি 21 শতিকাত আমি এতিয়া এইটো একেশ্বৰে ক'ব বিচাৰোঁ, আমাৰ সংবিধানত পৰিৱৰ্তন কৰি এজন ধৰ্ষণকাৰীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি তেখেতৰ ফাঁচী আমি কাম্য কৰোঁ, লগতে এনকাউণ্টাৰ কৰক। আজি তেলেংগানাত যেনেকৈ যিটো এগৰাকী ডক্টৰ যেতিয়া হেৰি কৰাৰ লগে লগে তেখেতক 4জনে ধৰ্ষণ কৰাৰ লগে লগে কি কৰিলে, এনকাউণ্টাৰ কৰি দিলে, লগে লগে 4জনক এনকাউণ্টাৰ কৰি দিলে। কিন্তু আমাৰ অসমত আজিলৈকে এনেকুৱা হোৱা নাই, যাৰ কাৰণে এই 2 মাহৰ ভিতৰত একেবাৰে নামনি অসমৰ পৰা উজনি অসমলৈকে কোনো এখন ডিষ্ট্ৰিক্ট, কোনো এখন গাঁও, কোনো এখন চহৰ সুৰক্ষিত নহয়। প্ৰতিটো ঘৰে ঘৰে তেনেকৈ হৈ আহিছে। এটাৰ পিছত আমি টিভিটো খোলাৰ পিছত আমাৰ গাৰ শিয়ৰি উঠে। আছে কিমান ছোৱালীবিলাক আছে, সকলোৱে কিবা স্বাধীনভাৱে জীয়াই থাকিবলৈ আমাৰ দৰকাৰ নে নাই? সকলোৰে দৰকাৰ আছে। সেইটো কাৰণে আমি আজি ছোৱালীবিলাক কিমান আগবাঢ়িছে আৰু 2024 চলি আছে। এতিয়াও আমি স্বাধীন নহয় যে এইটোৱে মানে কি ছোৱালীবিলাক এতিয়া কি আছে, IPS অফিচাৰ আছে আৰু কি আছে, বহুত কিবা আছে, টিচাৰ হৈ আছে আৰু কি আছে, একো কমি নাই, বাকী চবখিনিয়ে হৈ আছে। হ'লেও কি আমাৰ ছোৱালীবিলাক, আমাৰ মহিলাবিলাক আমি কোনেও ছেফ নহয়। কিয় এনেকুৱা, কিয় আমাৰ পিনেও কিয় এনেকুৱা হ'ব? আমি জাষ্টিছ পাব লাগেনে নাই? অলপতে মুখ্যমন্ত্ৰী ইহঁতেতো চাব লাগে। এই সদনত কৈছে যে এই মাহটোতে 22টাকৈ এনেকুৱা ঘটনা হৈছে। গতিকে চৰকাৰ আছে, প্ৰশাসন আছে, পুলিচ প্ৰশাসন আছে, তথাপিও এনেকুৱা হৈছে। আমি কিয় সদায় কিয় মাথাটো উঁচা কৰি কিয় জীয়াই থাকিব নোৱাৰোঁ? কিয় এনেকুৱা নোৱাৰোঁ? আমাৰোতো জীৱনত কিবা এটা সুস্বাস্থ্য জীৱন জীয়াই থাকিবলৈ দৰকাৰ নে নাই? আমি ছোৱালী হৈছোঁ এইটো কাৰণে কি আমাৰ এনেকুৱাই থাকিব লাগে নেকি? আমি যদি কিবা এইবিলাকৰ বিচাৰ নকৰোঁ তেনেহ'লে কোনে কৰিব? আমাৰ কাৰণেতো চৰকাৰো নাই। এইপিনে এতিয়া যোনটো চিটুৱেশ্যন চাই আছোঁ আমি, মানে দেখা পাই আছোঁ, এইবিলাকৰ আমাৰ পিনেতো চৰকাৰো নহয়। বিজেপি চৰকাৰ আমাৰ দেশৰ ইমান উন্নত কৰিছে, হয়নে নহয়? হ'লেও কি এইটো ছোৱালীবিলাক সুৰক্ষিত আছে নেকি? কোনোৱে নাই। কিমানটা ঘটনা ঘটিছে? 22টা। আমাৰ কিবা হুজাইৰা য'ত হৈছে, আৰু নগাঁও ডিষ্ট্ৰিক্ট, ডিফু ঢিঙত, কোকৰাঝাৰ, তাৰপিছত তেজপুৰ, আৰু কলকাতাৰটোত আৰু কোৱা বহুত বেয়া। এইটো মমিতা দেৱনাথৰ আত্মাৰ সৎগতিৰ কাৰণে আমি কিবা এইটো কৰিছোঁ। এনেকুৱা নহয় যে য'তে ত'তে ৰোড হওক, গাড়ী হওক, কিবা হওক আমাৰ কাৰণে ছেফটি নহয়। কিয় ছেফটি নহয়? এইটো ছেফটি হ'ব লাগিব। আমাৰ ছেফটিৰ কাৰণেতো আপোনালোকে আছে। মানুহবিলাক বুজিব লাগে না, কি ছোৱালী মানুহ আছে, কিবা আছে, এইবিলাক কিবা কৰিব লাগে, ৰেচপেক্ট দিব লাগে। সিহঁতে কি নাজানে নেকি ৰেচপেক্ট দিবৰ কাৰণে? এইটো কাৰণে কৈছোঁ যে যোনবিলাক মানুহে কিবা এইটো বেয়া কাম কৰিছে সিহঁতক মানে ফাঁচি লাগে, শাস্তি। আৰু আমাৰ ছোৱালীৰ কাৰণে, মহিলাৰ কাৰণে কিবাটো সুৰক্ষা লাগে আমাৰ। আৰু এইটো ধৰ্ষণকাৰী আৰু ফাঁচি আৰু বিচাৰটো লাগিবই আমাৰ।
আজকে আমি আমার বেশি দুঃখিত কি আমাদের যে ডক্টর মৌমিতা দেবনাথকে শুধু দর্শন না দর্শন তো দর্শন করে ওরা ছেড়ে দিতে পারতো, কিন্তু দর্শন করেছে ওরা তো অলরেডি মার্ডার করেছে। কি দোষ ছিল মৌমিতার? না ওনার ড্রেসের দিকে, না ওনার চলাফেরা, সব দিকেই তো আমরা টিভির মাধ্যমে বা ফেসবুকে সব কিছু দেখতেছি যে মৌমিতার ড্রেসের দিকে সব কিছু ছিল। ও তো একজন গরিব, মোবাইলটা দেখলে আমাদের মৃত্যু কি হয়ে যায়, চোখ দিয়ে জলে জর্জরিত হয়ে যায়। ওর মা গরিব একটা ফ্যামিলির মেয়ে মৌমিতা দেবনাথ, ওর শুধু এক বাবা মা, ওর মৌমিতা দেবনাথ, আর দ্বিতীয় ওদের ছেলে মেয়ে কেউ নাই। ওই দিনেই তিনি একজন পেশেন্টকে নিয়ে জল খাওয়াইতেছেন, নিজেরাই দেখলাম। আমরা তো ওই জায়গায় গিয়ে দেখার কোনো ক্ষমতা নেই, নিজেরাই দেখলাম পেশেন্টে মৌমিতা দেবনাথকে দু হাত দিয়ে মাথা ভরে এইভাবে আশীর্বাদ করলেন। সেই আশীর্বাদ কি মৌমিতার এই মৃত্যুর আশীর্বাদ ছিল? আজকে মৌমিতার দেবনাথের গায়ে কতটা কামড়ের দাগ, আহারে 18-9 জন, তারপরে শুনলাম কি 21 জন ছেলেরা মিলে ওকে সমস্ত শরীরে কামড়ের দাগ, কামড় দিয়ে ওকে মারছে। এর কারণটা ওদের কি ছিল? ওটা তো কোনো আজকে সরকার থাকার সত্ত্বেও কেন আমাদের এই অবস্থা, আমাদের মেয়েরা কেন সুরক্ষা না পায়? ওই মায়েরা তো আমাদের মতো মা, যারা এই অসুরগুলাকে জন্ম দিয়েছে ওরাও তো মা, কেন ওরা এই মা হয়ে ওদের ছেলেকে একটু শাসন করতে পারে না? আর এটাও হয়তো আমার ভুল হতে পারে, ওদের মাও কি জানি কান্নাকাটি করতে পারে, আহারে আমার ছেলে কি কাজ করলো, মাকেও দোষাদোষ করে লাভ নেই। কিন্তু এখন আমরা আগন্ত দিনগুলো চাই যাতে সবাই সুরক্ষিত থাকে, ছেলেরাও মাথা উঁচু করে হাঁটতে পারে। আমরা আসাম সরকার তথা কেন্দ্রকে অনুরোধ জানাচ্ছি যাতে আমাদের নারী সুরক্ষা, সবাইকে সুরক্ষা দিয়ে ওরা চলতে পারে, তাই আমার বিনম্র অনুরোধ। আমি ছোৱালীবোৰে কেতিয়া স্বাধীনতা পাওঁ? আমিওতো জীয়াই থাকিব লাগে ন। আমি স্কুলত যাওঁ, আমি স্কুলত যাব লাগে, বাহিৰত যাব লাগে। আমিতো ছোৱালীবোৰ ঘৰত থাকিব নোৱাৰোঁ, বাহিৰত যাব লাগে, আমাৰ কিবা কাম কাজ আছে কৰিব লাগে, কলেজতো যাব লাগে। কিন্তু আমি যদি এতিয়া মানে মনত ভয় লৈ ভয় এটা সোমাই গৈছে, আমি এতিয়া বাহিৰত ওলাব নোৱাৰোঁ। আমাৰ মা দেউতাই ঘৰৰ পৰা ওলাব নিদিয়ে। এতিয়া ছোৱালীবোৰে কি কৰিব? ঘৰত থাকিতো জীয়াই থাকিব নোৱাৰিব। কামৰ ক্ষেত্ৰত আমি বাহিৰত যাবই লাগে। 24ত আহিও যদি আমি এনেকুৱা স্বাধীন নহওঁ, আমি কেতিয়া স্বাধীন পাম? আমি ছোৱালীবোৰতো স্বাধীনতা দৰকাৰ, ছোৱালীবোৰক অলপ মানে স্বাধীনতা দিব লাগে, নিৰাপত্তা দিব লাগে। আমি বাহিৰত ওলাব হ'ব লাগে ন, আমি ছোৱালীবোৰ যাতে বাহিৰত যাব পাৰোঁ এনেকুৱা হ'ব লাগে, এইটো অলপ চাব লাগে। আৰু কিবা অকল ল'ৰা নহয়, ছোৱালীবিলাকো বাহিৰত পঢ়ি আছে, সিহঁতে ছেফ ফিল কৰিবনে? এতিয়া এইটো শুনি নকৰিব, আৰু ভয় লাগিব সিহঁতৰ। ইয়াৰ পৰা ইয়ালৈ যাবলৈ হ'লে ভয় লাগে, আমাৰো ভয় লাগে। স্কুলত যাওঁ ভয় লৈ মনত, ৰাস্তাখিনি যদি কোনোবাই ধৰি লৈ আমি কেনেকৈ স্কুলত যাম, এইটো মনত ভয় থাকে, সদায় থাকে। আমি এতিয়া ঘৰৰ পৰা ওলাব নোৱাৰা হৈ গ'লো।